ব'লক আজি নমতা বিয়া খাওঁ। শুনিছিলোঁ বহুদিনৰ পৰা নমতা বিয়া খাবলৈ গ'লে হেনো তাৰ শাস্তি দিয়া হয় আৰু শাস্তি ৰূপে কাণত ধৰি উঠা বহা কৰাই ৰাইজৰ আগত আৰু লগতে ভাতৰ পাতৰ পৰাও উঠাই পঠিয়ায়। চাওঁচোন আজি মোৰ লগতনো কি হয়। সোমাই ৰভাতৰিত দেখিলোঁ সকলো হাঁহি ধেমালিৰে উলহ মালহত একেবাৰে ব্যস্ত আৰু মই যিহেতু নমতা বিয়া খাবলৈ গৈছিলোঁ সেয়েহে মোৰ ফাৰ্ষ্ট ইণ্টেনশ্যন এইটোৱে যে মই প্ৰথম খোৱা ঠাইতে যাম। সেইকাৰণে চিধা সোমাই গ'লোঁ খোৱা ঠাইলৈ। কিন্তু গৈয়ে দেখিছোঁ এয়া কি, ইমান বেছি দীঘলীয়া শাৰী, মানুহে একেবাৰে খোৱাৰ ঠাইৰ দুৱাৰমুখৰ বাহিৰ হওঁ হওঁ অৱস্থা। ময়ো পিছে হাৰ নামানিলোঁ। এই যে দাদাকেইজন আছে তেওঁলোকৰ পাছফালে ময়ো লাইনত লাগি গ'লোঁ। এফালৰ পৰা চাই গৈছোঁ যে খাবলৈ কি আছে। খাবলৈ ইমান ধুনীয়াকৈ গৃহস্থই আয়োজন কৰিছে আৰু ইমান ধুনীয়া নহ'বইনো কিয়। এগৰাকী ছোৱালীক বিয়া দিয়াটো জানো কম কথা। নিজৰ কষ্টোপাৰ্জিত ধনেৰে আশা সপোনেৰে ধন ভাঙি বিয়াখনৰ আয়োজন কৰা হয়। কিন্তু বহুত মানুহক দেখিছোঁ